Hey guys and girls, মোৰ নাম অংকুৰ শৰ্মা আৰু গভৰ্ণমেণ্ট জব আসাম চেনেলটোলৈ স্বাগতম। মই আজি আপোনালোকলৈ ডিএমইৰ এনসাৰ কিবোৰ লৈ আহিছোঁ। আপুনি যদি এই পৰীক্ষাটো দিছে তেনেহলে এই ভিডিওটো নিশ্চয়কৈ শেষলৈ চাব আৰু কিমান নম্বৰ পাইছে সেইটো জনাব। আৰু যদিহে আপুনি কিবা কাৰণত দিব নোৱাৰিলে তেনেহলেও চাব, কিয়নো এনেকুৱা ধৰণৰ প্ৰশ্ন ভৱিষ্যতৰ পৰীক্ষাবোৰতো আহিব। যদি আপুনি এতিয়াও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে নিশ্চয়কৈ সাবস্ক্ৰাইব কৰিব আৰু সকলো পৰিচিত ব্যক্তিৰ সৈতে শ্বেয়াৰ কৰিব। এতিয়া এই ভিডিওটোত মই আপোনালোকক ডিএমইৰ গ্ৰেড 4 প্ৰশ্নকাকতখনৰ এনসাৰ কিবোৰ আগবঢ়াম। গ্ৰেড 4ৰ আছিলে ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, গ্ৰেড 4 এটেণ্ডেণ্ট, লেবৰেটৰী এটেণ্ডেণ্ট, পিয়ন, ড্ৰাফটাৰী, ডাৰ্ক ৰুম এছিষ্টেণ্ট আৰু ষ্ট্ৰেচাৰ বিয়াৰ। গতিকে আহক এতিয়া প্ৰশ্নকাকতখনলৈ চাওঁ। কুৱেশ্যন নম্বৰ 1, দ্য মেচিডোনিয়ান কিং হু ডিফিটেড কিং পুৰুষ ইন 326 BC and conquered many areas of Asia Minor was খ্ৰীষ্টপূৰ্ব 326 চনত যিজন মেচিডোনিয়া ৰজাই ভাৰতৰ ৰজা পুৰুষ পৰাজিত কৰিছিলে তেওঁৰ নাম কি আছিলে? তেওঁ আছিলে আলেকজেণ্ডাৰ দি গ্ৰেট। 2 নম্বৰ প্ৰশ্ন, তলদিয়া কোনখন সাম্ৰাজ্যৰ ৰাষ্ট্ৰদূত হিচাপে মেগাস্থেনিছ আহি মৌৰ্য ৰাজসভাত উপস্থিত হৈছিল? আৰু এইটো এটা কমন প্ৰশ্ন হয়, যথেষ্ট আহি থাকে, আৰু মেগাস্থেনিছ আছিলে গ্ৰীক ৰাষ্ট্ৰদূত। কুৱেশ্যন নম্বৰ 3, দ্য গল্ডেন টেম্পল ইজ চিটুৱেটেড এট, এইটো যথেষ্ট কমন প্ৰশ্ন, প্ৰায় আহি থাকে। স্বৰ্ণ মন্দিৰ ক'ত আছে? আৰু স্বৰ্ণ মন্দিৰ আছে পঞ্জাৱৰ অমৃতসৰত। 4 নম্বৰ প্ৰশ্ন, শ্বেখ মুজিবুৰ ৰহমান ৱাজ এ ফেমাছ ফ্ৰীডম ফাইটাৰ অফ হুইচ কাণ্ট্ৰি? শ্বেখ মুজিবুৰ ৰহমান বাংলাদেশৰ প্ৰসিদ্ধ স্বাধীনতা যুঁজাৰু আছিলে, গতিকে অপশ্যন নম্বৰ এ হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 5, ৰবীন্দ্ৰনাথ টেগুৰ ৱাজ এৱাৰ্ডেড নোবেল প্ৰাইজ ইন 1913 ইন দ্য মেটাৰ অফ, ৰবীন্দ্ৰনাথ ঠাকুৰে কিহৰ কাৰণে নোবেল প্ৰাইজ পাইছিলে? সাহিত্যৰ নোবেল বঁটা পাইছিলে। 6 নম্বৰ প্ৰশ্ন, বৰদলৈ ট্ৰফি ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং? বৰদলৈ ট্ৰফি ফুটবলৰ সৈতে জড়িত, গতিকে এ হ'ব শুদ্ধ উত্তৰ। 7 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ইউনাইটেড নেশ্যনৰ যিটো হেডকোৱাৰ্টাৰ সেইটো আছে নিউয়ৰ্ক চিটিত। 8 নম্বৰ প্ৰশ্ন, ৰিখটাৰ স্কেল ইজ ইউজড ফৰ, ৰিখটাৰ স্কেল কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়? ভূমিকম্পৰ প্ৰাবল্য জুখিবৰ বাবে ব্যৱহাৰ কৰা হয়, আৰ্থকুইকৰ ইণ্টেনচিটি মেজাৰ কৰিবলৈ। 9 নম্বৰ প্ৰশ্ন, পেনিচিলিন ৱাজ ডিছকভাৰ্ড বাই, পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিলে? এইটো এটা কমন প্ৰশ্ন হয়, প্ৰায় আহি থাকে, আৰু পেনিচিলিন আৱিষ্কাৰ কৰিছিলে আলেকজেণ্ডাৰ ফ্লেমিঙে। 10 নম্বৰ প্ৰশ্ন, লোকতাক লেক ইজ চিটুৱেটেড ইন দ্য ষ্টেট অফ, লোকতাক হ্ৰদ কোন ৰাজ্যত আছে? লোকতাক হ্ৰদ আছে মণিপুৰত। 11 নম্বৰ প্ৰশ্ন, দ্য মেইন লেংগুৱেজ ইউজড ইন কেৰালা ইজ, কেৰালাত মুখ্যতঃ প্ৰচলিত ভাষা হৈছে মালায়ালম। 12 নম্বৰ প্ৰশ্ন, কলকাতা ইজ চিটুৱেটেড অন দ্য বেংকছ অফ ৰিভাৰ, কলকাতা কোন নদীৰ পাৰত অৱস্থিত? কলকাতা হুগলী নদীৰ পাৰত অৱস্থিত। 13 নম্বৰ প্ৰশ্ন, মাউণ্ট এভাৰেষ্ট ইজ চিটুৱেটেড ইন হুইচ অফ দ্য ফলোয়িং মাউণ্টেইন ৰেঞ্জেছ? মাউণ্ট এভাৰেষ্ট হিমালয় পৰ্বতমালাত অৱস্থিত, মনত ৰাখিব। 14 নম্বৰ প্ৰশ্ন, দ্য নিউ নেম অফ চেইলন ইজ, সিংহলৰ নতুন নামটো কি হয়? এইটো শ্ৰীলংকা হয়। 15 নম্বৰ প্ৰশ্ন, হুইচ ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট কণ্টিনেণ্ট, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ হৈছে এছিয়া, আমি সকলোৱে জানো। 16 নম্বৰ প্ৰশ্ন, হুৱেৰ ইজ কুম্ভীৰগ্ৰাম এয়াৰপৰ্ট লোকেটেড, আৰু কুম্ভীৰগ্ৰাম বিমানবন্দৰ আছে শিলচৰত। মন কৰিব, অসমত 6টা মেজৰ এয়াৰপৰ্ট আছে আৰু তাৰে ভিতৰত এই কুম্ভীৰগ্ৰাম বিমানবন্দৰ যিটো শিলচৰত আছে সেইটো অন্যতম। 17 নম্বৰ প্ৰশ্ন, হুইচ অফ দ্য ফলোয়িং ইজ কল্ড দ্য গল্ডেন এজ অফ ইণ্ডিয়া, ভাৰতৰ সোণালী যুগ বুলি ক'লে যিটো গুপ্তা পিৰিয়ড, সেই গুপ্তা পিৰিয়ডক বুজায় বা গুপ্ত যুগক বুজায়। 18 নম্বৰ প্ৰশ্ন, হুইচ অফ দ্য ফলোয়িং ইজ ন'ন এজ চিটি অফ 7 হিলছ, চিটি অফ 7 হিলছ বুলি ৰোমক জনা যায়। 19 নম্বৰ প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু গ' ইন টু স্পেচ, মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় আছিলে ৰাকেশ শৰ্মা। 20 নম্বৰ প্ৰশ্ন, হু ৱাজ কল্ড লেডি উইথ দ্য লেম্প, লেডি উইথ দ্য লেম্প বুলি কাক কোৱা যায়? আৰু তেওঁ হৈছে অপশ্যন নম্বৰ চি, ফ্লৰেন্স নাইটিংগেল। 21 নম্বৰ প্ৰশ্ন, দ্য কেমিকেল নেম অফ ভিটামিন চি ইজ, ভিটামিন চিৰ যিটো ৰাসায়নিক নাম সেইটো হৈছে এছকৰ্বিক এচিড, সেইটো মনত ৰাখিব। 22 নম্বৰ প্ৰশ্ন, ৰাইচ ইজ ৰিচ ইন, চাউলত প্ৰচুৰ পৰিমাণে কি থাকে? আৰু চাউল হৈছে এবিধ কাৰ্বহাইড্ৰেট ফুড, আৰু সেইকাৰণে চাউলত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট থাকে। 23 নম্বৰ প্ৰশ্ন, এইডছ ইজ কজ বাই হুইচ অফ দ্য ফলোয়িং, তলত দিয়া কোনটো এইডছ ৰোগৰ সৃষ্টি কৰে? আৰু সেইটো হৈছে এইডছৰ যিটো বীজাণু বা সেইটো হৈছে এটা ভাইৰাছ। 24 নম্বৰ প্ৰশ্ন, হোৱাই দ্য ফ্লেছ অফ লাইটনিং চিন বিফৰ দ্য চাউণ্ড অফ থাণ্ডাৰ ইজ হাৰ্ড, বিজুলীৰ চিকমিকনি কিয় শব্দতকৈ আগতে শুনা যায়? বিকজ লাইট ট্ৰেভেলছ ফাষ্টাৰ দেন চাউণ্ড, শব্দৰ যিটো স্পীড তাতকৈ পোহৰৰ স্পীডটো যথেষ্টখিনি বেছি। 25 নম্বৰ প্ৰশ্ন, -40 ডিগ্ৰী চেলচিয়াছ ইজ ইকুইভেলেণ্ট টু, এতিয়া এইটো চেলচিয়াছৰ পৰা ফাৰেনহাইট স্কেললৈ কনভাৰ্জনৰ প্ৰশ্ন হয়, আৰু -40 ডিগ্ৰী চেণ্টিগ্ৰেড -40 ডিগ্ৰী ফাৰেনহাইটৰ লগত একেই হ'ব, মন কৰিব। 26 নম্বৰ প্ৰশ্ন হৈছে হেপাটাইটিছ ইজ এ ডিজিজ অফ দ্য, হেপাটাইটিছ কোন অংগৰ ৰোগ? আৰু হেপাটাইটিছ লিভাৰৰ ৰোগ, গতিকে এ হ'ব শুদ্ধ উত্তৰ। 27 নম্বৰ প্ৰশ্ন, থাইৰয়ড গ্লেণ্ড ইজ এ পাৰ্ট অফ, থাইৰয়ড গ্ৰন্থি তলৰ কোনটো তন্ত্ৰৰ অংশ? আৰু ইয়াৰে এটাৰো নহয়, পাচনতন্ত্ৰ বা স্নায়ুতন্ত্ৰ বা ৰচনতন্ত্ৰৰ অংশ নহয়, গতিকে যিটো অপশ্যন নম্বৰ ডি হ'ব সেইটো হ'ব শুদ্ধ উত্তৰ।
28 নম্বৰ প্ৰশ্ন ইউৰিন ইজ প্ৰডিউসড ইন দা প্ৰস্ৰাৱৰ ক'ত সৃষ্টি হয় কিডনিত সৃষ্টি হয় গতিকে যে বৃক্ক বা কিডনি আছে সেইটো হ'ব শুদ্ধ উত্তৰ এতিয়া বহুতে ভুল কৰি ইউৰিনাৰী ব্লাডাৰ দিব পাৰে কিন্তু মন কৰিব যেটো ব্লাডাৰ আছে বা মূত্ৰাশয় আছে তাতে একচুয়ালি ষ্ট'ৰ হৈ থাকে এতিয়া কিডনিত প্ৰডিউস হ'ব ইউৰিনখিনি আৰু কিডনিয়ে সেকি কি কৰিব ব্লাডাৰত ষ্ট'ৰ কৰি থৈ দিব 29 নম্বৰ প্ৰশ্ন এনিমিয়া ইজ কজড বাই ৰক্তহীনতা কি কাৰণত হয় আৰু ৰক্তহীনতা আইৰণৰ ডেফিচিয়েন্সি বা লোৰ অভাৱত হয় 30 নম্বৰ প্ৰশ্ন ডেসিবেল ইজ দা ইউনিট অফ ডেসিবেল কাৰ একক ডেসিবেল শব্দৰ তীব্ৰতাৰ বা লাউডনেস অফ সাউন্ডৰ একক হয় 31 নম্বৰ প্ৰশ্ন দা সিনোনিম অফ লয়াল ইজ লয়ালৰ সমাৰ্থক শব্দ লয়ালৰ সমাৰ্থক শব্দ হ'ব যেটো অপচন নম্বৰ বি আছে ফেথফুল 32 দা এন্টোনিম অফ ডেড ইজ ডেড শব্দটোৰ এন্টোনিম মানে বিপৰীত অৰ্থবাচক শব্দ আৰু সেইটো হৈছে সি এলাইভ 33 কমপ্লিট দা ইংলিছ প্ৰভাৰ্ব পিপল হু লিভ ইন গ্লাছ হাউসেছ শুড নট থ্ৰো আৰু এইটোৰ হ'ব অপচন নম্বৰ বি ষ্টোনছ পিপল হু লিভ ইন গ্লাছ হাউসেছ শুড নট থ্ৰো ষ্টোনছ 34 what is the opposite gender of husband husbandৰ opposite gender কি হ'ব বা বিপৰীত লিংগ আৰু সেইটো হৈছে wife 35 what is the past tense of swim swimৰ যেটো অতীতকালৰ ৰূপ আৰু সেইটো হৈছে অপচন নম্বৰ এ swam 36 complete the sentence using correct preposition আৰু এইটো prepositionৰ সহায়ত আমি fill up কৰিব লাগে she seems to be interested dash psychology আৰু এইটো in হ'ব in psychology question number 37 what is a group of wolf called আৰু এইটো collective noun হৈছে এটা wolf মানে কুকুৰনেজীয়া বাঘৰ এটা গ্ৰুপক একেলগে কি কোৱা যায় আৰু এটো পেক বুলি কোৱা যায় wolf pack বুলি কোৱা যায় মন কৰিব 38 a person who stitches clothes is called যিজনে কাপোৰ চিলাই আৰু তেওঁ কি কোৱা যায় তেওঁ দৰ্জি বুলি কোৱা যায় বা টেইলৰ বুলি কোৱা যায় গতিকে অপচন নম্বৰ সি হ'ব শুদ্ধ উত্তৰ question number 39 fill in the blanks with proper determiner the pacific ocean is dash largest ocean in the world আৰু determiner সহায়ত আমি fill up কৰিব লাগে আৰু এটো the determiner হ'ব the article হ'ব question number 40 what is the superlative of ugly আৰু uglyৰ যেটো superlative degree সেইটো হ'ব ugliest যেটো অপচন নম্বৰ ডি আছে y ঠাইত iest হ'ব এতিয়া 41 ৰ পৰা 50 লৈ 10টা মেথছৰ কোৱেশ্চন আছে আৰু মন কৰিব মই আগৰ হৈ যোৱা পৰীক্ষা কেইটাৰ দৰে এই গুটেইখিনি কৰি দিম এটা সেপাৰেট ভিডিওত কৰি দিম কিয়নো এইটো ভিডিওত যদি কৰো তেনেহলে যথেষ্ট দীঘল হৈ যাব আৰু আপুনি যেহেতু মাৰ্কস কাউন্টিং কৰিবলৈ আহিছে এইটো ভিডিওলৈ গতিকে মই জাস্ট এতিয়া এনসাৰবোৰ কৈ দিও আৰু যদিহে আপুনি চাব বিচাৰে যে কেনেদৰে কৰা হৈছে তেনেহলে নিশ্চয়কৈ মোৰ সেই ভিডিওবোৰ চেক কৰিব এতিয়া কালি বা পৰখিৰ ভিতৰত মই এই ভিডিও দুটা দি দিম এতিয়া মন কৰিব এনেকুৱা ধৰণৰ ভিডিও টিউটোৰিয়েলছ মই যথেষ্টখিনি বনাইছিলো আৰু আপোনালোকে যদিহে মোৰ ভিডিও টিউটোৰিয়েলছবোৰ ৰেগুলাৰলি চাইছিলে তেনেহলে নিশ্চয়কৈ এই অংকবোৰ কৰিব পাৰিছে বৰ বিশেষ টান অংক অহা নাই যথেষ্ট সহজ অংক আহিছে বাৰু এতিয়া 41 এটো এটা সিম্পলিফাই হৈছে গুটেই সিম্পলিফাই বদমাছ ৰুল ব্যৱহাৰ কৰি কৰিব লাগে আৰু এটো যেটো অপচন নম্বৰ ডি -20 সেইটো হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 42 এটো এটা গুটেই সহজ প্ৰশ্ন এটো যেটো ঐকিক নিয়ম বা ইউনিটাৰী মেথড সেইটো ইউজ কৰিলে ওলাই যায় আৰু এটো হ'ব 15খন টুকা বহি বা নোটবুক কিনিব পৰা যাব কোৱেশ্চন নম্বৰ 43 আৰু এটো প্ৰথম ভগ্নাংশটো দ্বিতীয়টোৰ পৰা বিয়োগ কৰিব লাগে আৰু এটো যেটো অপচন নম্বৰ ডি -19/56 এটো হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 44 এটো হৈছে পাৰ্চেন্টেজৰ অংক হয় আৰু এটো যথেষ্ট সহজ এটো মই দিছিলো কেদিনমান আগতে মই যেটো টেট আৰু ডিএমইৰ সিৰিজ এটা বনাইছিলো একচুয়ালি বনাই আছো হেতু সিৰিজ কন্টিনিউ হৈ আছে আপোনালোকে চাব পাৰে এই সিৰিজৰ গোটেইকেইটা ভিডিও যদি চেক কৰি চাই তেনেহলে পাবই এই অংকটো মই দিছিলো আৰু এটো আহিছে আৰু যেটো অপচন নম্বৰ সি হ'ব 480 হেতু হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 45 the circumference of a circle is 44 cm find the area of the circle আৰু এটো কেদিনমান আগতে আহিছিলে এতিয়া DHS নে DHSFW এটো আহিছিলে আৰু মই এই অংকটো কৰি দিছিলো আপোনালোকে চেক কৰি চাব পাৰে প্লেলিষ্টলৈ গৈ আৰু এটো যেটো 154 cm স্কয়াৰ হেতু হ'ব শুদ্ধ উত্তৰ গতিকে যদি আপুনি সি টু দিছে তেনেহলে আপোনাৰ শুদ্ধ হৈছে question number 46 the question of dividing 0.00942 by 0.314 is এটো simply আপুনি ডিভাইড কৰিব লাগে এটো প্ৰশ্ন ঠিকমতে কৰিবলৈ ফুল নহবৰ বাবে আপুনি প্ৰথমতে পইণ্ট কেটা গুছাই ল'ব লাগে আৰু গুছাই উঠি তাৰ পিছত যদি আপুনি হৰণ কৰি দিয়ে তেনেহলে আপুনি নিশ্চয় পাই যাব আৰু যেটো অপচন নম্বৰ এ হ'ব হেতু হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 47 এটো এটা যথেষ্ট সহজ সমীকৰণৰ সমাধান কৰা অংক আৰু এটো হ'ব -3 কোৱেশ্চন নম্বৰ 48 তলদিয়া কোনটো সংখ্যা পূৰ্ণবৰ্গ সংখ্যা হয় আৰু এটো যেটো অপচন নম্বৰ ডি হ'ব হেতু হ'ব শুদ্ধ উত্তৰ এতিয়া মই পূৰ্ণবৰ্গ সংখ্যা কেনেকৈ স্কয়াৰ উলিয়াব লাগে হেতু ৰুল সহজ নিয়ম আপোনালোকক শিকাইছিলো আপোনালোকে চাব এতিয়া ডিএমইৰ বাবে যেটো সিৰিজ মই বনাইছিলো হেতুতে মই প্ৰথম নে দ্বিতীয় ভিডিওতে মই বনাইছিলো 49 নম্বৰ প্ৰশ্ন a sum of 10000 is borrowed by a person at a rate of interest 15% per annum for 2 years what will be the simple interest on this sum after 2 years
এতিয়া এইটো সৰল সূতৰ অংক হয় আৰু মই THS-ৰ বাবে বনাইছিলোঁ এই সৰল সূতৰ অংক কেনেকৈ কৰিব লাগে আৰু যদিহে আপোনালোকে চাইছিলে তেনেহ'লে পাৰিছে এইটো অপশ্যন নম্বৰ যিটো ডি হ'ব সেইটো হ'ব শুদ্ধ উত্তৰ গোটেই সহজ এইটো মই আপোনালোকক কৰি দেখুৱাম বাৰু 50 নম্বৰ প্ৰশ্ন এ ট্ৰেইন ইজ মুভিং এট এ ইউনিফৰ্ম স্পীড অফ 75 km/h হাউ ফাৰ উইল ইট ট্ৰেভেল ইন 20 মিনিটছ এইটো এটা সহজ প্ৰশ্ন হয় ঐকিক নিয়ম ব্যৱহাৰ কৰিলে হ'ব জাষ্ট আপুনি প্ৰথমতে এই যেটো আৱাৰ সেইটো আপুনি মিনিটলৈ কনভাৰ্ট কৰি ল'ব আৰু তেনেহ'লে এনসাৰটো ওলাই যায় আৰু যদিহে 60 মিনিটত 75 কিলোমিটাৰ যায় তেনেহ'লে 20 মিনিটত কিমান যাব সেইটো সহজতে কৰিব পাৰি গতিকে যেটো অপচন নম্বৰ বি হ'ব 25 কিলোমিটাৰ সেইটো হ'ব শুদ্ধ উত্তৰ গতিকে নিশ্চয়কৈ গম পালে এতিয়া আপুনি কিমান পাব আৰু যদিহে আপুনি কিবা কাৰণ দিব নোৱাৰিলেও তেনেহ'লেও আপুনি এই এনসাৰবোৰ ভালদৰে মনত ৰাখি থৈ দিয়ক কিয়নো ভৱিষ্যতৰ পৰীক্ষাবোৰত মই কৈছো ইয়াৰ পৰা প্ৰশ্ন আহিব আৰু আপুনি যিমান পায় সেইটো কমেন্ট সেকশনত নিশ্চয়কৈ জনাব আৰু যদিহে কিবা বুজি পোৱা নাই তেনেহ'লে নিশ্চয়কৈ সুধিব মই আপোনালোকক বুজাই দিম সো গাইজ এণ্ড গাৰ্লছ আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম লাভ ইউ অল বাই বাই